Hello guys, welcome back to my YouTube channel. সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আৰু আমি আজি গৈ আছোঁ শিৱসাগৰ নাজিৰালৈ। আৰু নাজিৰালৈ গৈ আছোঁ মানে অগ্নিনাভ মন্দিৰৰ বহুতৰ মুখে মুখে শুনি আছিলোঁ, সেইবাবে আমিও যাওঁ আজি। বৰ্তমান আছোঁ চিপাঝাৰ ষ্টেচনত, গাড়ীৰে ৰৈ আছোঁ বাছলৈ, আৰু বাছ আহিলে যাওঁ। আৰু গোটেইখিনি ভিডিঅ'ত দেখাই থাকিম, চাই থাকিব ক'ত যাওঁ কি কৰোঁ। আৰু অৱশেষত আমাৰ গাড়ী আহি গ'ল। Hello guys, বৰ্তমান আমি আহি পাই গ'লো পল্টন বজাৰ ৰেল ষ্টেচন। ইয়াতে টিকেট কাটিব লাগিব। এইফালে পুৰি আহি গ'ল, কিন্তু খাই লওঁ আমি, তাৰপিছত টিকেট কাটিব লাগিব। খাওয়া লোৱা হৈ গ'ল, এতিয়া একদম ট্ৰেইন ষ্টেচনত যাম, টিকেট কাটিম আৰু ট্ৰেইনত বাছ। আৰু এইটো হ'ল ৰেল ষ্টেচন, আমি গৈ আছোঁ তাতে। এইবিলাক আমাৰ চলিবিলাক আৰু টিকেট কাটা হৈ গ'ল ৰেডি। ইফালে ট্ৰেইন ৰখি আছে বাৰু, এইখন আমাৰ ট্ৰেইন নহয় বাৰু, আমাৰখন আহিলে আমি যাব পাৰিম। আৰু গাইজ ট্ৰেইনলৈ ৰখি কোনোমতে ট্ৰেইনখন আছে, আৰু আমি যাই পেলাই উঠি লওঁ। লগবিলাক চব ওপৰে তলে একদম বহি লৈছে, আৰু আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ একদম শিমলুগুৰি ৰেল ষ্টেচনলৈকে। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ। আৰু আমি ডিমাপুৰ ৰেল ষ্টেচনত ৰখি অলপ কিবা কিবি খাই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু গাইজ মানে দিনটো ঘূৰি আজি একদম অৱস্থা বেয়া হৈ গ'ল। কিবাকে পালোঁ আহি শিমলুগুৰি ৰেল ষ্টেচন। এইফালে এই আমাৰ এইবিলাক আছে, আহি পালোঁ আৰু কিবা কৰি। যাবা দিছোঁ যা, আমাৰ কাম হৈ গ'ল। আৰু গাইজ মানে আমি আহি পাই গ'লোঁ দিখৌ নদীৰ দলং, তাতে অলপ ফটো চটো উঠি আহি পাই গ'লোঁ আমাৰ হোটেল ৰুমত। আৰু মানে আপোনালোকক দেখাই দিওঁ, অলপ ৰুমটো দেখাই দিওঁ। এইটোৱে হ'ল ৰুমটো, এইটো আমাৰ মাটিতো থাকিব পাৰি, ইয়াতেও থাকিব পাৰি, আমি থাকিম ইয়াতে। খোৱা লোৱা ব্যৱস্থা আছে। এইটো ভিডিঅ' আজি এইখিনিতে সামৰিছোঁ, আৰু নেক্সট ভিডিঅ' আহি আছে, আপোনালোকে চাব। আৰু আজি ভিডিঅ'টো চাব সকলোৱে।